মই এটা আপোনালোকক দেখাম পবিত্ৰ পুখুৰী যিটোৰ পানী আচলতে যদি আপুনি ব্যৱহাৰ কৰে বা চুৱে ইয়াৰ বিশ্বাস আছে যে মানুহ পবিত্ৰ হয়, পাপ মোচন হয়, দুখ দুৰ্গতি দূৰ হয়। নাগালেণ্ডৰ এইসকল লোকে আহিছে যে যিসকল লোক আমি কিছু আমাৰ আগৰ ভিডিঅ'টোত যি দেখাইছিলোঁ যে যি গিৰিপথেৰে আহি তেওঁলোকে এই গাঁওখনত উপস্থিত হৈছে। তাৰ পাছত এই যি এটা মোৰ পিছফালে দেখিছে ইয়াত এটা পুখুৰী আছে যি পাহাৰৰ পৰা বৈ অহা পানী আছে তাত গোট খাইছে আৰু সেই পানী ব্যৱহাৰ কৰি তেওঁলোকে চুইছে, মুখ হাত ধুইছে আৰু তেওঁলোকৰ বিশ্বাস আছে যে সেই পানী ব্যৱহাৰ কৰিলে সকলো দুখ দুৰ্গতি বা পাপ মোচন হয়। মই এই বিষয়ে সবিশেষ জানিবৰ কাৰণে আমাৰ হৰ্ণবিল টিভিৰ অভিদীপ শইকীয়া আছে, মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। অভিদীপ, আমি যিহেতু দেখিছোঁ এয়া যিসকল গিৰিপথেৰে আহিছে তেওঁলোকে ইয়াত পানী ব্যৱহাৰ কৰিছে, পানী লৈছে, বেমাৰ আজাৰ ভাল হয় বুলি বিশ্বাস আছে। তুমি যিহেতু ইয়াত আছা, ইয়াৰ হিষ্ট্ৰীটো অলপ কোৱাচোন বাৰু। ধৰি লওক ইয়াত কি বিশ্বাস আছে এই গাঁওবাসীৰ বা এই যিটো বাপ্টিষ্ট চাৰ্চ আছে, কি বিশ্বাস আছে ইয়াত? হয়, as we can see in our behind the first baptistry in Nagaland Molongkimong, and এইটো হ'ল এটা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে বিশ্বাস কৰা যেতিয়া ডক্টৰ E.W. ক্লাৰ্ক 1872 এই তিৰু ঐতিহাসিক যিখন ৰিভাৰৰ পৰা আহিছিল, আহি পেলাই বাপ্তিজিম, হোৱাট ইজ বাপ্তিজিম, আচলতে বাপ্তিজিম বস্তুটো কি, এই পুলটোত এটা পানী আছে, অলপ পানী, এই পানীখিনি তেওঁলোকে সেই গিৰিপথেদি অহাৰ পিছত এই ভিলেজ কাউন্সিল আৰু গাঁওবুঢ়া যিসকল তেতিয়াৰ দিনৰ আছিল তেওঁলোকে কৈছিল যে আমি এই পানীখিনি ব্যৱহাৰ কৰিম, আপোনালোকৰ যদি মঞ্জুৰ হয় তেতিয়া তেওঁলোকে কৈছিলে ব্যৱহাৰ কৰোঁ। তাৰমানে এই পানীখিনি ব্যৱহাৰ কৰাৰ পিছতে তেওঁলোক বাপ্তিষ্ট হৈ পৰিছিল। সেইটো এটা আচলতে ইতিহাস প্ৰসিদ্ধ এটা কথা আৰু এই বিশ্বাসটো এতিয়াও চলি আছে পৰম্পৰাগতভাৱে। ইয়াত থকা পানী ব্যৱহাৰ কৰিলে আপোনাৰ গা বেমাৰৰ পৰা অসয়া অপ্ৰীতি নাশ হয় আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ বাবে বাপ্তিষ্ট পুলটো খুব এটা গুৰুত্বপূৰ্ণ বস্তু, যিহেতু পবিত্ৰ বস্তু। আৰু আপুনি নিজে দেখিছে মলংকিমং আৰু তলত ডেকা হাইমং বুলি লিখি থোৱা আছে। ডেকা হাইমং দিছিলে আহোম ৰজাৰ এই গাঁওখনৰ নাম। আচলতে এতিয়া সম্পূৰ্ণভাৱে এইটো আপুনি প্ৰতিফলিত হৈছে যে সেই সময়ৰ দিনৰ আহোম কিংডম আৰু নাগালেণ্ডৰ কি সু সম্পৰ্ক আছিল আৰু বিফৰ খ্ৰীষ্টানিটি আহোম ৰজাসকলৰ লগত তেওঁলোকৰ বিনিময় প্ৰথা সেই গিৰিপথেদি হৈছিল। আৰু এই বাপ্তিষ্ট পুলটো যি 15জন মানুহ সেই সময়ৰ দিনত বাপ্তিজিম কৰা হৈছিল আৰু তাৰ পিছতে তেওঁলোক খ্ৰীষ্টান হৈ পৰিছিল। এইটো আচলতে এটা ধৰ্মৰ ধৰ্মীয় বিশ্বাস বুলি ক'ব পাৰি। নিশ্চয়কৈ মই দেখাইছো, পুলটো দেখাম মই আপোনালোকক। এইখিনি পবিত্ৰ পানী বুলি যাক আখ্যা কৰা হয় তেওঁলোকে বিশ্বাস কৰে আৰু এই পানীত আচলতে বিশ্বাস আছে যে পানী যি স্পৰ্শ কৰে বা পানী যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে সকলো পাপ মোচন হয় বা সকলো দুখ দুৰ্গতি দূৰ হয় বুলি কয়। বেমাৰ আজাৰ যদি থাকে আপোনাৰ, হয় মই পানী চুই চাওঁ, এই পানী মই মুখ ধুইছোঁ, খুব চফা পানী, চাওক অতি চফা পানী। গাঁওখনৰ নাম মুলুংকিমং, কিন্তু এই গাঁওখনৰ এটা পুৰণি নাম আছে ডেকা হাইমং। সেইটো আহোম ৰজাই দিয়া নাম। আৰু এয়া আমি মুলুংকিমঙৰ আগৰ পুৰণা নাম ডেকা হাইমং। আৰু যি মুলুংকিমং এই যি গাঁওখন ডেকা হাইমং আছিলে, ইয়াত আচলতে আহোম ৰজাই নাম দিছিলে, যিহেতু এইখন মুলুংকিমঙৰ গাঁৱৰ ল'ৰাই যুৱকসকলে এটা গৰু যি আহোম ৰজাই দিছিলে ধৰিবলৈ সক্ষম হৈছিল আৰু তাৰ কাৰণে এইখন গাঁৱৰ নাম ডেকা হাইমং দিছিলে সেই সময়ৰ আহোম ৰজাই। গাঁওখনৰ শক্তিশালী যুৱকসকলক স্বীকৃতি দিছিলে এই গাঁওখনৰ। আহোমৰ ৰাজ্যৰ লগত নগাৰ কি সম্পৰ্ক এতিয়াও আচলতে ইয়াৰ প্ৰতি প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা যায়। ই সঁচাকৈ গৌৰৱান্বিত কৰিছে আজি আমাক। বৰ্তমান মোৰ লগত আছে ইয়াৰ যিজন বাপ্তিষ্ট চাৰ্চৰ যিজন মূল অধিপতি, যিজনে আচলতে ইয়াত প্ৰাৰ্থনা কৰায়, সেইজন আছে। আপোনালোকৰ মুলুংকিমং এই গাঁৱত এই ভিলেজটোৰ নাম কেনেকে আহিলে বা কি হ'ল আৰু আহোম ৰিলেটেড কি আছে, আহোম কিংডমৰ লগত কি ৰিলেটেড আছে সেই বিষয়ে অলপ ক'ব। এইটো বস্তি বনাম দে পইলা মলংকিমং এইটো নাম দি কিনে বনাইছে আৰু আজি তাক মলংকিমং আছে। আৰু ইয়াতে ডিকা হাইমং ইনাগাবি মাতে হলিবি এইটো ডিকা হাইমং দ অসম ৰাজাবৰা দিয়া লগা আছে। এইটো আহোম ৰজাই দিছিলে। হয়, অসম ৰাজাবৰা দিয়া আছে। কেলে মানে এইটো বস্তি মানুহ অসম মানুহৰ লগতে একদম ৰিলেশ্যনশ্বিপ ভাল থাকিছে, ভাল আছিলে। বিজনেছ ট্ৰেড এইটো ৰাস্তা যি দেখিছে এইটো অসম আৰু আও নাগা ট্ৰেড ৰোড পইলা পৰা এইটো খ্ৰীষ্টানিটি নাহা আগত পৰা টাকা আছে। মানে খ্ৰীষ্টান অহাৰ আগতে আহোম আৰু নগাৰ যিটো ৰিলেশ্যনশ্বিপ খুব ভাল আছিলে। ৰিলেশ্যনশ্বিপ ভাল থাকিছে
তো একদিন এইটো বস্তি মানুহ হিনা আলাগ বস্তিৰ পৰা বেছি যায় না এইটো শিৱসাগৰ ৰংঘৰ ফালে ধামা কৰিছে আৰু তাতে এণ্টাৰটেইনমেণ্ট জাগা দে এইটো অসম ৰাজাৰ পৰা কুৰু একটা দি দিছে আৰু এইটো কোনে ফাৰ্ষ্ট ধৰিব এইটো লবি ইনা কৈছে তো এইটো মুলংকিমং বস্তি মানুহৰা ফাৰ্ষ্ট ধৰিছে এইটো কাৰণে তাকত টাকা বস্তি ইনাকা কৈ কিনা এইটো জাৱান টাকা বস্তি আছে কৈ না এইটো ডিকা হাইমং ইনাকা নামটো মুলংকিমং বস্তি দি দিছে গুৰুত্বপূৰ্ণ এই যিখন এতিয়া বৰ্তমান মুলংকিমং এখন ভিলেজখনৰ নাম আহোম ৰজাই দিছিলে কোন আহোম ৰজা হয়তো আমি অনুসন্ধান কৰিলে ওলাব কিন্তু মই এইটো মুহূৰ্তত কওঁ যেতিয়া এটা গৰু উপহাৰ দিছিলে আহোম ৰজাই নগাসকলক যি অতিথি আছিলে সেই যি মানে যি আছিলে ৰংঘৰ বাকৰি দিছিলে তেওঁলোকক এটা গৰু উপহাৰ দিছিলে আৰু কোনে ধৰিব পাৰে সেইসকলক আচলতে এটা পুৰস্কাৰ হিচাপে এই নামটো দিছিলে আৰু মুলংকিমঙৰ ভিলেজাৰসকলে আচলতে ডেকাসকলে ধৰিছিলে সেই যিটো গৰুটো ধৰাত তেওঁলোকক আচলতে নাম দিছিলে যে ডেকা হাইমং আচলতে ডেকা হাইমঙৰ অৰ্থটো কি মিনিংছ কি ডেকা হাইমং মিনিংটো কি আপুনি আপোনালোকৰ ভাষাত কৈ দিয়ক ডেকা হাইমং দ এইটো লগা মিনিংটো হ'লে জাৱান জোকৰা টাকা বস্তি টাকাত টাকা বস্তি আছে ইনাকা খোৱা লগা আছে শক্তিশালী যুৱক থকাৰ মানে ষ্ট্ৰং মানুহ থকাৰ এখন বস্তি সেইটো আছে খুব গুৰুত্বপূৰ্ণ এইখিনি কথা মই আজি গম পাই বহুত ভাল লাগিছে আৰু এইটো যিটো পথ দেখিছে এইটো আচলতে ৱেলকাম এখন গেট হয় যি মুলংকিমঙৰ যিখন গাঁৱলৈ ডক্টৰ ক্লাৰ্ক এই পথেদি গৈ তেওঁক গাঁওবাসীয়ে লৈ গৈছিলে এই যি পুখুৰী দেখাইছিলোঁ পূৰ্ব যিটো পুখুৰী দেখাইছিলোঁ যিটো পবিত্ৰ পুখুৰীত বাপ্তি চোৱাৰ পাছত ডক্টৰ ক্লাৰ্কক এই পথেদি লৈ যোৱা হৈছিলে আমি সেই পথেদি গৈছোঁ ওপৰলৈ এখন ৱেলকাম গেট আছে উঠি গৈ আছোঁ ওপৰলৈ বহুতকেইটা খটখটি আছে ডক্টৰ ক্লাৰ্ক 150 বছৰ পূৰ্বে এই পথেদি গাঁওবাসীয়ে তেওঁক লৈ গৈছিলে যিহেতু খ্ৰীষ্টান মিছনেৰী হয় তেওঁ গাঁওবাসীক ইয়াত যিহেতু ধৰ্ম প্ৰচাৰৰ বাবে আহিছিলে তেওঁ প্ৰথম এই বাটেৰে গৈ আছিলে বাটটো পুনৰ দেখাই দিছোঁ আপোনাৰ পথ এনেদৰে গৈছিল 150 বছৰ পূৰ্বে ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে আহি ডক্টৰ ক্লাৰ্ক ইয়াত উপস্থিত হৈছিলে চাওক কি সুন্দৰ পৰিৱেশ এক ভাল লগা পৰিৱেশ যিসকল গিৰিপথেদি আহিছিলে সেই যিসকল যুৱক যুৱতী গিৰিপথেদি খোজকাঢ়ি আহিলে প্ৰায় 3-4 ঘণ্টা খোজকাঢ়ি ইয়াত জিৰণি লৈছে ওপৰৰ যি গেটখনত আহি উপস্থিত হৈ আৰু গেটখনত লিখা আছে কি আপোনালোকক দেখুৱাইছোঁ আৰু এই গেটখন ডক্টৰ EW ক্লাৰ্ক গেট নামেৰে নামাকৰণ কৰা হৈছে এইখন গেট আৰু এই গেটখনেদি এইখন আচলতে যি মুলংকিমং এই গাঁওখনলৈ সোমাব পাৰি ভিলেজলৈ সোমাব পাৰি আৰু ইয়াত মই দেখাইছোঁ ইয়াত স্মৃতি কিছুমান আছে প্ৰথম য'ত WE ক্লাৰ্কে প্ৰেয়াৰ কৰিছিলে আচলতে প্ৰাৰ্থনা কৰিছিলে সেই জেগাডোখৰ মই দেখুৱাম এইটো জেগাতে আহি WE ক্লাৰ্কে প্ৰথম প্ৰেয়াৰ কৰিছিলে যিহেতু সেইটো সময়ত নগাসকল খ্ৰীষ্টান ধৰ্মৰ তেওঁলোক নাছিলে কিন্তু যেতিয়া WE ক্লাৰ্কে প্ৰাৰ্থনা কৰিছিলে তেতিয়া সকলোৱে মূৰ তল কৰি দিছিলে সকলোৱে আশীৰ্বাদ কৰিছে ইয়াত ক্লাৰ্কছ প্ৰেয়াৰ স্পট এই লিখা আছে ইয়াত সম্পূৰ্ণ কাহিনীটো লিখা আছে ইয়াত আৰু এনেদৰেই আচলতে যি খ্ৰীষ্টান মিছনাৰী ডক্টৰ EW ক্লাৰ্কে ধৰ্ম প্ৰচাৰ কৰিছিলে এখন মুলংকিমং গাঁৱত আমি ওপৰলৈ গৈ আছোঁ আৰু মই ওপৰৰ পৰা বা দৃশ্যটো পাহাৰৰ যি দৃশ্য ওপৰৰ পৰা সম্পূৰ্ণৰূপে দেখাবলৈ চেষ্টা কৰিম খুব সুন্দৰ দৃশ্য এয়া চাওক আচলতে নৈসৰ্গিক সুন্দৰ এক দৃশ্য এখন গাঁৱৰ মুলংকিমং এখন প্লেচৰ এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশ এইবোৰ খটখটি আমি আজি 150 বছৰীয়া ইতিহাস আজি স্মৰণ কৰিছোঁ ভিতৰলৈ যাম বাকীসকল ইতিমধ্যে ওপৰলৈ গৈছে ময়ো ওপৰলৈ যাওঁ খুব সুন্দৰ দৃশ্য আমি ওপৰলৈ গৈ আছোঁ চাওক গাঁৱৰ পৰিৱেশটো চাওক এবাৰ কিমান ধুনীয়া চফা চাওক এইখন মুলংকিমং গাঁও খুব আচলতে ভাল লাগিছে আমি সমগ্ৰ দৃশ্য আপোনালোকক দেখুৱালোঁ খুব সুন্দৰ দৃশ্য আচলতে চাফ চিকুণতাৰ প্ৰতি কিমান সজাগ গাঁওবাসী চাওক এইটো ডাষ্টবিন ফুল হৈছে কিমান এক সুন্দৰ পৰিৱেশ মুলংকিমং ভিলেজৰ এক দৃশ্য
ডক্টৰ E.W. ক্লাৰ্কৰ এইটো এটা মনুমেণ্ট হয়, স্মৃতি শুদ্ধ অসমীয়াত ক'বলৈ যদি যাওঁ। আৰু এইটো ইয়াতে আহি থাকিছিলে আৰু তেওঁলোকে এটা স্মৃতি ধুনীয়াকৈ ৰাখিছে। আমি ভিতৰত যাম, ভিতৰত গৈ চাম তেওঁলোকে চাওক স্মৃতি কিমান ধুনীয়াকৈ ৰাখিছে। ১৩০০ বছৰীয়া এটা স্মৃতি আৰু এইসকল গাঁওবাসীয়ে কি সুন্দৰকৈ ৰাখিছে মই দেখাই আছোঁ। আপুনি যদি অলপ দেখাই দিয়ে কি আছিলে কি নাই এইটো। এইটো গিফ্ট দিছে আৰু এইটো শিৱসাগৰ চেণ্ট্ৰেল বাপ্টিষ্ট চাৰ্চ পৰা মলং কিমং বাপ্টিষ্ট চাৰ্চকে ডনেশ্যন দিছিলে এইটো। আৰু এইটো লং বেঞ্চটো ডক্টৰ ক্লাৰ্ক আৰু মিছনাৰী গান শিৱসাগৰী পৰা ইউজ কৰা লগা লং বেঞ্চ আছে। এইবিলাক স্মৃতি যিবিলাক মেমৰি ৰাখিছে তেওঁলোকে খুব ধুনীয়াকৈ মেমৰি ৰাখিছে। ইয়াত ৰাখিছে বেঞ্চ ইউজ বাই দ্য ক্লাৰ্কছ। ডক্টৰ E.W. ক্লাৰ্ক এখন ব্যৱহাৰ কৰিছে এট শিৱসাগৰ ইন 1870s গিফ্ট বাই চেণ্ট্ৰেল বাপ্টিষ্ট চাৰ্চ শিৱসাগৰ। ইয়াত দেখিছে আৰু এয়া তেওঁলোকৰ যি প্ৰতিমূৰ্তি আৰু মিছেছ মেৰী মিড ৱাইফ আছে ন। ইয়াত তেওঁলোকে খুব ধুনীয়াকৈ তেওঁলোকৰ স্মৃতি ৰাখিছে। ডক্টৰ E.W. ক্লাৰ্কৰ এইজন E.W. ক্লাৰ্কৰ প্ৰতিমূৰ্তি আৰু এয়া তেওঁ ৱাইফ। এইটো আমি দেখুৱাই আছোঁ। লগতে এইটো বাথটাব এইটো বাথটাব ইউজ বাই দ্য ক্লাৰ্কছ এট শিৱসাগৰ ইন 1870s গিফ্ট বাই চেণ্ট্ৰেল বাপ্টিষ্ট চাৰ্চ শিৱসাগৰ। আৰু এইটো আছামিজ ইভাঞ্জেলিষ্ট গধুলা বাবু। গধুলা বাবু, এইটো গধুলা বাবু যিগৰাকী অসমীয়া লোক আছিল। আৰু এইটো চুপুংমেৰেন মলং কিমং বস্তি মানুহ। এইটো মলং কিমং বস্তিৰ এই নগালোক যিগৰাকী এই দুজনৰ মাজতে সংযোগ আছিলে, মানে আপোনাৰ লিংকটো এই দুজনৰ আছিলে। তাই দুজনটো জানাজানি আছিলে। গধুলা পৰা তাইৰ পৰা চুপুংমেৰেনটো লৈ কিনা ডক্টৰ ক্লাৰ্কে ইন্ট্ৰডিউচ কৰি দিছিলে। এই গধুলা বাবু আৰু এই কি ক'লে এইটোৰ নাম কি চুপুংমেৰেং, এই দুজন ব্যক্তিয়ে সংযোগ স্থাপন কৰিছিলে। আচলতে ডক্টৰ ক্লাৰ্কৰ মাজত সংযোগ স্থাপন কৰিছিলে আৰু এওঁলোকৰ উদ্যোগতে মুলুং কিমং এই গাঁওখনলৈ ডক্টৰ ক্লাৰ্ক আহিছিলে। এইটো খুব এটা ভাল লগা দেখিছে কেনেদৰে অসম আৰু নাগালেণ্ডৰ সম্পৰ্ক আপুনি চাওক কিদৰে তেওঁলোকে স্মৃতিবিলাক সজীৱ কৰি ৰাখিছে, অতি গুৰুত্বপূৰ্ণ। এই প্ৰথম এই 9জন লোক বাপ্তিষ্ট হৈছিলে প্ৰথম। এইটো আপোনাৰ শিৱসাগৰত হৈছিলে। এই 9জন লোক প্ৰথম বাপ্তিষ্ট হৈছিলে। শিৱসাগৰ যি তাত বাপ্তিষ্ট চাৰ্চ আছে তাত গৈ তেওঁলোকে 9জন লোক তাত বাপ্তিষ্ট হৈছিলে। এইবিলাক নাম আমি আৰু দেখাই আছোঁ। এইটো কি আছে? এই যিটো মলং কিমং বাপ্তিষ্ট চাৰ্চৰ সমগ্ৰ হিষ্ট্ৰীটো ইয়াত লিখা বা লিপিবদ্ধ কৰিছে। আপোনালোকক যদি পঢ়িব বিচাৰে এনেকৈ মই ওচৰৰ পৰা দেখাইছোঁ। চাওক সমগ্ৰ হিষ্ট্ৰীটো লিখা আছে কেনেদৰে মলং কিমং এই বাপ্তিষ্ট চাৰ্চ হৈছিলে। এই গোটেই কথাখিনি ইয়াত লিপিবদ্ধ কৰা আছে পৰ্যটকৰ বাবে বা ইয়াৰ যিসকল অতিথি আহে সেইসকলৰ সুবিধাৰ্থে এই হিষ্ট্ৰীটো লিখা আছে ইয়াত। এইটো কি আছে চাওক, এখন চকী, এখন চেয়াৰ ডক্টৰ E.W. ক্লাৰ্কে ব্যৱহাৰ কৰা এখন চকী। আৰু ইতিমধ্যে এখন দেখিছে ভাগিছে, কিন্তু তথাপিতো স্মৃতি হিচাপে কি ৰাখি থৈছে চাওক। আমি কেনেদৰে স্মৃতিবিলাক সজীৱ কৰি ৰাখোঁ আৰু এওঁলোকে কেনেদৰে ৰাখিছে চাওক। এখন ভগা চকী তেওঁলোকে ডক্টৰ ক্লাৰ্কৰ স্মৃতি বিজড়িত এই চকী তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে। মই সমগ্ৰ পৰিৱেশটো এইটো চাওক মলং কিমঙৰ এইটো চাৰ্চ মই দূৰৰ পৰা দেখাই দিছোঁ সমগ্ৰ পৰিৱেশটো। নাগালেণ্ডৰ এই মলং কিমং ভিলেজখনৰ সম্পূৰ্ণ আপোনালোকক আজি সম্পূৰ্ণকৈ সকলো বস্তু দেখাব নোৱাৰিলোঁ, যদিও ইয়াৰ ইতিহাস, আহোমৰ লগত জড়িত হৈ থকা বিভিন্ন দিশ
আৰু আজি আমাৰ যি কাৰ্যসূচী আছিল বা উদ্দেশ্য আছিল আমি বাতৰি সংগ্ৰহৰ বাবে আহিছিলোঁ তাৰ মাজত মই ভিডিঅ'টো তৈয়াৰ কৰিছোঁ আচলতে অসমৰ লগত নাগালেণ্ডৰ যি সম্পৰ্ক ই আচলতে কৈ শেষ কৰিব নোৱাৰি আপুনি প্ৰতিটো প্ৰান্ততে দেখিব আহোম আৰু নগাৰ লোকসকলৰ মাজত যি সম্পৰ্ক আপুনি দেখিবলৈ পাব ইতিহাস দেখিবলৈ পাব খ্ৰীষ্টান মিছনেৰীসকলৰ ইয়াৰ ইতিহাস দেখিবলৈ পাব কেনেদৰে ধৰ্ম প্ৰচাৰ কৰিছিলে কি দৰে সেই সময়ত 150-200 বছৰ পূৰ্বৰ ইতিহাসটো আপুনি ইয়াত দেখিবলৈ পাব পৰিৱেশটো যিমান পাৰোঁ চেষ্টা কৰিলোঁ আপোনালোকক দেখাবৰ কাৰণে একো ভ্ৰান্তি ৰৈ যাব পাৰে ক্ষমা কৰিব মোক কোৱাত হয়তো কিছু অসুবিধাও হৈছে আৰু সকলো কথা ভালকৈ ক'ব পৰা নাই যিমানখিনি পাৰিছোঁ আপোনালোকক বুজাবৰ কাৰণে বা দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ যিমান পাৰিছোঁ কষ্ট কৰিছোঁ মোৰ যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে বা উপযুক্ত বুলি যদি আপোনালোকে ভাবে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে জ্যোতিপ্ৰসাদ গগৈ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে কাষৰ বেল বটনটো দবাই ৰাখিব চেষ্টা কৰিছোঁ কিবা এটা দিবৰ কাৰণে সাংবাদিকতাৰ জীৱনৰ মাজত কিছু যিবিলাক জড়িত বিষয় বা যিবিলাক জেগালৈ যাওঁ বা তাৰ ইতিহাস বা পৰিৱেশ সম্বন্ধে বা অনুষ্ঠান যিবিলাক জেগালৈ যাওঁ সেই অঞ্চলটোৰ বিষয়ে জনাবৰ কাৰণে আপোনালোকক চেষ্টা কৰিছোঁ ভুল ভাতি হ'লে ক্ষমা কৰিব ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ ধন্যবাদ কেনেকুৱা লাগিলে ৰাইজ গুড এক্সপিৰিয়েঞ্চ ফৰ অল অফ আছ আজিতো নাগালেণ্ডে আহি কিনে খুচি পাইছে বেছি খুচি পাইছে আৰু কি ক'ব মহান সদায় আহি থাকে হ'লে আজি আহি থকা আজি এক্সপিৰিয়েঞ্চটো ভাল আছে আজি লগা এক্সপিৰিয়েঞ্চটো বেছি হলি আছে আৰু এনেকা এক্সপিৰিয়েঞ্চ লৈ থাকিব লাগে ফিউচাৰতে মহান য়ং জেনেৰেশ্যন খান মহান লগা ভাই মহান লগা বাচ্চা খানকে ইয়াতে আনিবলৈ ট্ৰাই কৰিব আৰু চব পৰা আজি চাই থাকে কিনে অহাটো খুচি পাইছে তো এতিয়া মহান বিদায় লৈছে যাবলৈ ৰেডি হৈছে চাহ খাব আৰু এক কাপ ফিকা চাহ খাব আৰু যাব থেংক ইউ